হে বান্ধৱ, ভাগৱতে কয়, ভকতসকলে কয়, এই মনুষ্যৰ দেহটো হেনো আমি এনেই পোৱা নাই। এই মনুষ্যৰ দেহটো আমি বোলে ভগৱন্তৰ কৃপাতহে পাইছো। ভগৱন্তৰ কৰুণা আৰু ভগৱন্তৰ দান হেনো এই মনুষ্যৰ দেহ। আৰু ভগৱন্ত কৃষ্ণত ভকতি কৰাৰ এয়া এই দুৰ্লভ সুযোগ বুলি ভাগৱতে কয়, ভকতসকলে কয়। কিন্তু হে বান্ধৱ, ভগৱন্তৰ দান এই মনুষ্যৰ দেহলৈ আমি কৰিছো কি? সংসাৰৰ কৰ্মত আমি ইমান ব্যস্ত যে আমাৰ এবাৰ ৰাম কৃষ্ণ বুলিবলৈ সময় নাই। কেতিয়াবা মনতে ভাৱ হয়, এনেদৰে সংসাৰত ব্যস্ত থাকোঁতে যদি আমাৰ মৃত্যু হয়, তেন্তে এই দুৰ্লভ মনুষ্য শৰীৰ অথলে নাযাবনে? আমি আত্মহত্যা কৰা নহবনে? আকৌ অনন্ত কাললৈ প্ৰভুৰ পৰা বঞ্চিত হৈ ঘূৰি ফুৰিব লাগিব নহয় জানো? গুৰুজনাই যে কৈছে, ইবাৰ কৰুণাময় হৰি কমলাপতি, মোৰে নচাৰিবা নাৰায়ণ, অৰুণ চৰণ তলে হৰি কমলাপতি, সত্যে সত্যে পখিলো শৰণ। ইবাৰ মানে এইবাৰ, তাৰ মানে আগতেও আমি মনুষ্য দেহ লভি ভকতি কৰাৰ সুযোগ পাইছিলো। কিন্তু আজিৰ দৰেই হয়তো সংসাৰত ব্যস্ত হৈ থাকোঁতে সেই দেহ, সেই সুযোগ অথলে গৈছিল। হে বান্ধৱ, এই কথা জানি আমি ইবাৰ বৰ যত্ন কৰোৱা, সদায় সৎসংগত ভকতৰ সংগত থকাৰ চেষ্টা কৰোৱা হওক। খাওঁতে শুওঁতে উঠোতে বহোতে সকলোতে প্ৰভুৰ নাম লৈ ফুৰাৰ অভ্যাস কৰোৱা হওক। কৰুণাময় কৃষ্ণক সদায় কাকুতি কৰোৱা হওক। কৃষ্ণ কৃষ্ণ হৰি ৰাম, কৃষ্ণ হৰি ৰাম, কৃষ্ণ হৰি ৰাম, কৃষ্ণ হৰি ৰাম।